কিছুমানে কয় লং চাই, কিছুমানে কয় ৰং চাই। মানে মই ৰং চাই লিখি থাকো, কিন্তু ইয়াতে কোনোবাই ক'লে ৰং চাই নহয় লং চাই। লং চাই কেলে হ'ল, ইয়াত বোলে টেট খাটটা হৈছিলে, টেট খাটটো হওঁতে আজিকালি সকলোৱেতো অনলাইন আপলোড কৰিব লাগে, কম্পিউটাৰ লং চাই দি দিলে। কোনোবাই কম্পিউটাৰ লং চাই দি দিলে লং চাই হৈ যাব নেকি? কিবা এটা মই এই অনুষ্ঠান ঠাইটো পোৱাৰ কাৰণে কিবা এটা কাৰণত দিবলগীয়া হ'ল, মই কম্পিউটাৰত আপলোড কৰি দিলোঁ লং চাই বুলি, সেইটো হৈ যাব নেকি? সেইটোতো হ'ব নোৱাৰে। আচ্ছা হ'ল, এই কথাটো কিন্তু এনেকে থাকিলে নহ'ব। মই আশা কৰিম ৰং চাই নে লং চাই সেইটো কিন্তু সিদ্ধান্ত হ'ব লাগিব। ইয়াত গঢ়লৈ উঠাৰ পৰা নিজৰ চকুৰ সন্মুখতে কেনেকে গঢ়লৈ উঠিছে দেখি আহিছো। যিসকল ব্যক্তিয়ে এই মন্দিৰটো স্থাপন কৰাৰ ক্ষেত্ৰত আগভাগ ল'লে, তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেখেতসকলে কিমান দূৰদৰ্শী চিন্তাৰে ইয়াৰ মন্দিৰভাগ স্থাপন কৰি এই ঠাইডোখৰ পোহৰলৈ আনিলে। কি পোহৰলৈ আনিলে? ৰং চাইটো পোহৰ জেগাই, এতিয়া আন্ধাৰ, যেতিয়া নিশা হৈ যায় খুব আন্ধাৰ হৈ যায় জেগাডোখৰ। কেতিয়াবা আমি অহা যোৱা কৰোঁতে নিজন ঠাই হয়, ইয়াত আন্ধাৰ হয়, নিজে অলপ ভাল নালাগে। এতিয়া মন্দিৰটো ভাল ল'ব লাগে, সাহসটা বাঢ়িলে। ভগৱান আছে আমাৰ কাষত, ভগৱানৰ সাক্ষী কৰি আমি এইডোখৰ পাৰ হ'ব পাৰোঁ, আৰু ভগৱানে আমাক বহুত সহায় কৰে। এই ৰং চাইটো এতিয়া মন্দিৰ স্থাপন কৰি সেই পোহৰটো আনিলে। কি পোহৰ? যে আমাক সাহস দিলে। কি সাহস? এই ঠাইডোখৰ খুব ভাল কৰিলে, আমি ইয়াত অকলে পাৰ হৈ যাব পাৰোঁ, খুব শুদ্ধ কৰিলে, এইদৰে মাথা কৰিছে। আৰু শেহতীয়াকৈ ইয়াত শিৱাৰতী উদযাপন কৰিছে। শিৱাৰতী উদযাপন কৰি শিৱাৰতীৰ যিটো মনোবাঞ্ছা পূৰণ কৰিবলৈ আহিছে, এই মনোবাঞ্ছা পূৰণ কৰিবলৈ যাওঁতে যিটো শিৱাৰতীৰ যি উৎসৱৰ আনন্দ, এটা উৎসৱ হয়, উৎসৱক লৈ আমি আনন্দ যি উপভোগ কৰিবলৈ আমি সুবিধাকণ পাইছোঁ। আজি ভাৰতৰ চুকে কোণে শিৱাৰতী উৎসৱ মহোৎসৱ উদযাপন কৰা হৈছে, আৰু আমাৰ কাষতে আমাৰ শিৱসাগৰতে বহু মানুহে উদযাপন কৰিছে। আমি এতিয়া জড়িত হৈ আছোঁ, আপোনালোকো হৈছে, আমি হৈছোঁ। তথাপিও এটুকুৰা স্থানত সকলো মানুহে উপভোগ কৰিবলৈ অসুবিধা হয়। আৰু এতিয়া ইমান দূৰৰ পৰা শিৱসাগৰ নগৰলৈ গৈ নিশা মাজ নিশা সৰু ল'ৰা ছোৱালীৰ কাৰণে, মহিলাৰ কাৰণে অসুবিধা হয়। দিনত আমি গৈ আহিলোঁ, কিন্তু ইয়াত যে হৈছে, আজি পাণবেচাত হৈছে, ইয়াত হৈছে, আজি শিৱসাগৰ চুকে কোণে যে হৈছে, হ'ব লাগে। কাৰণ আজি আমি ডেকা ল'ৰা, আজি যিসকল পুৰুষসকলে আমি মটৰ চাইকেলে বা যিকোনো নিশাটো কটাই আমি য'তে ত'তে গৈ আনন্দ উল্লাস কৰিব পাৰোঁ। আমাৰ কণ ছাত্ৰ, আমাৰ কণ সৰু ল'ৰা ছোৱালীসকল আৰু আমাৰ যিসকল মহিলাসকল, তেওঁলোকেও মিঠাই যাব নোৱাৰে। এইটো ভাল কাম, এইটো এটা শিৱাৰতী উৎসৱ পাতিছে, এইটো আপোনালোকক উপভোগ কৰিবলৈ আপোনালোকো সুযোগ পাইছে, আমিও পাইছোঁ। আৰু মাধৱ দাস নেতৃত্ব লৈছে, নিউ হাজৰিকাদেৱে নেতৃত্ব লৈছে। তেখেতসকলকো মই যে আগন্তুক দিনত আৰু ভাল হৈ থাকে, আৰু মই আশা কৰিম ইয়াত এটা স্থায়ী ৰূপত আগবাঢ়ক। আমি মোৰ ফালৰ পৰা এইখিনিকে কৈছোঁ, আৰু আছে দুজনমান আৰু ডাঙৰীয়া, ডাঙৰীয়া